কনকলতা বৰুৱাৰ ঘৰ আছিল শোণিতপুৰ জিলাৰ গহপুৰত। মাত্ৰ 13 বছৰ বয়সতে মাক দেউতাকক হেৰুওৱা কনকলতাই আইতাকৰ লগত থাকি জীৱন যাপন কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গান শুনি ভাল পোৱা কনকলতাই 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় লৈ উঠা ভাৰত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা গহপুৰত কৰিম নহ'লে মৰিম মন্ত্ৰৰ সৈতে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ নেতৃত্বত এদল লোকে গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈছিল। থানাৰ চৌহদত পুলিচ বাহিনীৰ লগত হোৱা মুখামুখি সংঘৰ্ষত মাত্ৰ 17 বছৰীয়া কনকলতাই গুলী খাই মৃত্যুক সাৱটি লয়। কনকলতাৰ লগতে মুকুন্দ কাকতিয়েও সেইদিনা মৃত্যুক সাৱটি লৈ শ্বহীদ হৈ পৰিল। আৰু এনেদৰে কনকলতা বৰুৱা হৈ পৰিল স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা।